কিমান আন্তৰিকতা থাকিলে এনেদৰে টোপোলা বান্ধি লৈ আহিব পাৰে বাৰু, ভাবি চাওকচোন। দেখিছে কিমান মৰম। এই মৰমবোৰত যেন কাৰোৱে চকু নালাগক। ভগৱানে সদায় এই মৰমবোৰ এনেকৈয়ে বচাই ৰাখক, তাকেই চিন্তা কৰিছোঁ। কঁঠালটো দি পঠিয়াইছিল ভণ্টি এজনীয়ে। আৰু এই যে কিটকাট চকলেটটো দেখিছে, এই চকলেটটো আমাৰ ছোৱালীজনীয়ে স্কুলৰ পৰা আহোঁতে মোৰ বাবে লৈ আহিছিলে। চাওকচোন কিমান মৰম। আৰু কাষতে যে দেখিছে এয়া তিয়ঁহকেইটা, এই তিয়ঁহকেইটাও ভণ্টি এজনীয়ে আমাৰ বাবে দি পঠিয়াইছিলে। মই পিছে তিয়ঁহ খাই বহুত ভাল পাওঁ, সেইবাবে আজি ভাবিলোঁ এটা কাটি খাই লওঁ। যিহেতু তিয়ঁহ স্বাস্থ্যকৰ কাৰণে বহুত উপকাৰী। শুনামতে তিয়ঁহ বোলে দিনৰ 12 বজা আগতেই খাব লাগে, তেতিয়া বহুত বেছি স্বাস্থ্যৰ কাৰণে ভাল হয়। মই পিছে যেতিয়াই তেতিয়াই খাওঁ দেই। আপোনালোকে খায়নে বাৰু জনাবচোন। আৰু এনেকৈয়ে যে আঠাটো উলিয়াই ল'ব লাগে, কিয় উলিয়াই লয় বাৰু সেই বিষয়েও জনাব দেই। এনেকৈয়ে আৰু তিয়ঁহ খাই ল'লোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লৈ আহিম এনেকুৱা সৰু সৰু মুহূৰ্ত।